নমস্কাৰ দীপাংকিছ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আন এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ইতিমধ্যে মোৰ চেনেলটো যিসকলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰে। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। আজিৰ ৰেচিপিটোৰ বাবে আমাক লাগিব কঁঠাল, আলু। কঁঠাল আৰু আলু আমি ভালদৰে কাটি ল'ম। এনেদৰে কঁঠালটো সৰু সৰু পিচ কৰি ল'ম আৰু আলুটো মই পিছত কাটি ল'ম। আৰু লাগিব আমাক জিৰা, ধনিয়া আৰু অকণমান গৰম মছলাৰ গুড়ি। এয়া আমি লৈ লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা। কেৰাহীখন আমি গৰম হ'বলৈ দিম আৰু আমি পিঁয়াজ, আদা, নহৰু এইখিনি ভালদৰে বনাই ল'ম, মানে কাটি ল'ম। পিঁয়াজখিনি কাটি ল'ম আৰু আদা নহৰুখিনি আমি ভালদৰে থেতেলাই ল'ম। আৰু আপোনালোকে সোৱাদ অনুসৰি জলকীয়া ইউজ কৰিব পাৰে। আদা নহৰুৰ মিশ্ৰণটো আমি খুন্দনাত থেতেলাই ল'লে সোৱাদটো বেছি আহে। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰত বটিও ল'ব পাৰে, কিন্তু মই এনেদৰে থেতেলাই লৈছোঁ। এতিয়া আমি পাতি থোৱা কেৰাহীখনত আমি পিঁয়াজ আৰু জলকীয়া, আদা নহৰু আটাইখিনি মছলা দি পেলাই আমি ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে আমি ভাজি থাকিম। আটাইখিনি মছলা, মই যিখিনি মছলা কৈছোঁ, আদা নহৰু জলকীয়া পিঁয়াজ সকলোখিনি ভাজি আছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা আটাইখিনি ভাজি লৈছোঁ। লৈ পেলাই আমি ইয়াত আলু আৰু কঁঠালখিনি বহাই দিছোঁ। বহাই দি ভালদৰে লৰাই থাকিব। কঁঠাল আৰু আলুখিনি ভালদৰে ভাজি থাকিব লাগিব। ভাজোঁতে একচুৱেলি অকণমান সিজি গ'লে ইয়াৰ সোৱাদটো বেছিকৈ আহে। ভালদৰে ভাজি থাকি আমি ঢাকন দি পেলাই 5-7 মিনিটমান সময় এনেকৈ ঢাকনিখন দি থৈ দিম। তাৰপিছত লাহে লাহে উতল আহিব লৈছে আমাৰ আঞ্জাখনৰ। এয়া উতলিব লৈছে আৰু কিছু সময় ৰাখি থৈ দিম আমি কেৰাহীখনত। এতিয়া এয়া ভালদৰে উতলিব লৈছে। দেখিছে আপোনালোকে, ভালদৰে উতলিব দিব। তাৰপিছত আমি অকণমান গৰম মছলা আকৌ এড কৰিছোঁ আৰু এয়া হোৱাৰ পিছত শেষত ঘি অকণমান এড কৰি দিছোঁ আমি। এয়া আমাৰ আজিৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল।